तामुलपुर सेरजा फाउन्डेसननि बानजायनायाव 1 मिलियन बिफां फुलि गायनो थांखि लानानै हाबाफारि जागायदों। तामुलपुर जिल्लायाव 10 लाख बिफां फुलि गायनो थाखाय गोख्रों थांखि लादों तामुलपुर सेरजा फाउन्डेसना। तामुलपुर जिल्लानि पाग्लादिया दैमानि रुगुङाव खमैबो 1000 बिफां फुलि गायनायजों बे हाबाफारिखौ जागायो। तामुलपुर सेरजा फाउन्डेसन हाग्रा बिफान आरो 64 बेटालियन एसएसपि रौनिया हान्जा पाटकिजुलि आरो सुखानजुलिनि मददजों गिबि खोन्दोखौ जागायो। बे हाबाफारिखौ बिटिसिनि जिब जुनार फिसिनाय बिफाननि मावफुं सोद्रोमा आगस्टिन टिग्गा आरो बाक्सा जिल्ला हाग्रा बिफाननि गाहाय मावख'गिरि धीरेन्द्रनाथ बसुमतारी बिथांमोना जागायो। तामुलपुर सेरजा फाउन्डेसननि आफादगिरि धर्मकान्त बसुमतारी आरो गाहाय नेहाथारि राजीब बसुमतारी बिथांमोनजों लोगोसे गोबां मावफारिया बिथांमोना थिं सान्दुं गोसानि समावबो खस्थ' खालामनानै 1 मिलियन बिफां फुलि गायनाय हाबाफारिखौ मावफुङो। जोंनि आबहावाखौ गोग्गो लाखिनाय आरो सोमखोर समायना खालामनाय लोगोसेनो मैदेर आरो सुबुं माहारिनि गेजेराव सोमजिनाय दाङाबाजिखौ होबथानो थाखाय बिफां फुलि गायनाय हाबाफारिखौ जागायो। फैबाय थानाय समाव तामुलपुर जिल्लानि गेजेराव 10 लाख बिफां फुलि गायनो गोख्रों थांखि लानाय बाथ्राखौ फोरमायथियो आफादगिरि धर्मकान्त बसुमतारी बिथाङा। পৰা যোনটো নেকি 1 মিলিয়ন ট্ৰি প্লান্টেশ্যনৰ মানে শুভ আৰম্ভণি আজি কৰিলোঁ। এই 1 মিলিয়ন ট্ৰি প্লান্টেশ্যন সফলৰূপে মানে ৰূপায়ণ কৰাৰ বাবে কোনোবা যদি ৰাইজে কোনোবা ইণ্ডিভিজুৱেলে যদি আমাক সহায় সহযোগিতা কৰিব বিচাৰে তো আমাক সহায় সহযোগিতা কৰিব পাৰে। কিছুমানে গছ ৰুব মন যায় কিন্তু সময় নাপায়, তো তেওঁলোকে আমাক ডনেট কৰিব পাৰে। তেওঁলোকৰ নামত আমি গছপুলি ৰোপণ কৰি দিম। চ' অনলি ইণ্ডিভিজুৱেল নহয়, কোনোবা যদি ব্যক্তিগত খণ্ড আছে, কোম্পেনী আছে, তেওঁলোকো আমাৰ লগত সহযোগিতা কৰিব পাৰে। চ' সকলোকে মই অনুৰোধ জনাইছোঁ আমাৰ যোনটো নেকি 1 মিলিয়ন ট্ৰি প্লান্টেশ্যন এই যোনটো নেকি মিছন, এই মিছনত সকলোৱে যাতে সহযোগ কৰে। ধন্যবাদ। তামুলপুৰ সেৰজা ফাউণ্ডেশ্যনৰ উদ্যোগত আজি 1 মিলিয়ন ট্ৰি প্লান্টেশ্যন শুভ উদ্বোধনী হ'ল। এইটো আমাৰ উদ্বোধনী আমাৰ বিটিচিৰ সন্মানীয় EM শ্ৰী আগষ্টিন টিগ্গা ছাৰৰ হাতেৰে আমাৰ শুভ আৰম্ভণি হ'ল। আৰু আমাৰ ইয়াত আজিৰ কাৰ্যসূচীত উপস্থিত আছিলে আমাৰ DFO বাক্সা ধীৰেন্দ্ৰনাথ বসুমতাৰী আৰু আমাৰ 64 বেটেলিয়ন SSB বৰ্ডাৰ আউটপোষ্ট পাটকিজুলিৰ পৰা আমাৰ SI জিতেন্দ্ৰ কুমাৰ সিং ছাৰ আছে আৰু BOP সুকাঞ্জুলিৰ পৰাও আছে। চ' আজি আমি যোনটো নেকি 1 মিলিয়ন ট্ৰি প্লান্টেশ্যন ড্ৰাইভ আৰম্ভ কৰিছোঁ, এইটো এটা মহৎ উদ্দেশ্য লৈ আমি আজিৰ প্লান্টেশ্যনটো আৰম্ভ কৰিছোঁ। এই 1 মিলিয়ন ট্ৰি প্লান্টেশ্যন হোৱাৰ পিছত যেতিয়া গছ ডাঙৰ হৈ যাব, ডাঙৰ হোৱাৰ পিছত আপোনাৰ বছৰে 1,80,000 মানুহক মানে চাফিচিয়েণ্ট অক্সিজেন মানে ছাপ্লাই কৰিব। আৰু এই গছ ৰোপণ কৰিলেই নহ'ব, আমি গছ ৰোপণ কৰাৰ লগতে আমি কনজাৰভেশ্যন কৰাৰ ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে আমি সদায় কাম কৰি যাম। কিমান সফল হ'ব বুলি ভাবে এই গছপুলি ৰোপণৰ ক্ষেত্ৰত, য'ত 1 মিলিয়নৰ কথা কৈছে আপোনালোকে? হয়, আমি 100% সফল কৰাৰ কাৰণে প্ৰচেষ্টাটো চলাম। যিহেতু গছ পুলি ৰুলেই নহয়, কিছুমান আমাৰ যিহেতু আমাৰ অঞ্চলত গৰু বা ছাগলীয়ে মানে ৰোৱাৰ পিছত খাই দিয়ে, আমাৰ ফেন্সিং দিয়াৰো ব্যৱস্থা আমি গ্ৰীণ নেট দিম। আৰু ভৱিষ্যতত আমি যদি চৰকাৰৰ পৰা সহায় সহযোগিতা পায় তো আমি ফেন্সিঙৰ কাৰণে এইটো ব্যৱস্থাটো কৰিম। ক'ত ক'ত ৰুব বুলি ভাবিছে? এইটো বৰ্তমান আমাৰ ইয়াত পাগলাদিয়া নদীৰ এই বুকুত আমি এবাউট বহুত বিঘা মাটি, more than 300 বিঘা মাটিত আমি গছপুলি ৰোপণ কৰিম। আৰু ভৱিষ্যতত আমাৰ যিখিনি আমাৰ চৰকাৰী ৰাস্তা আছে, নেশ্যনেল হাইৱে প্লাছ মাথাউৰি প্লাছ যোনটো নেকি অমৃত সৰোবৰ, তাত পুখুৰীৰ পাৰতো আমি ৰোৱাৰ কাৰণে মানে পৰিকল্পনা কৰি চিন্তা চৰ্চা কৰিছোঁ। হয়, নিশ্চয়। আমাৰ ইয়াত যোনটো নেকি আমি বৰ্তমান গছ ৰুই আছোঁ, ইয়াত হাতী মানুহৰ সংঘাত বহুত হয়, হিউমেন এলিফেণ্ট কনফ্লিক্ট হৈ থাকে। আৰু যিখিনি আমাৰ বনৰীয়া হাতীৰ খাদ্যৰ অভাৱত মানে কিছুমান কেতিয়াবা গাঁৱত সোমাই যায়, মানে মানুহক এটেক কৰে। স্পেচিয়েলি আমাৰ এইটো এৰিয়াত মানে হিউমেন এলিফেণ্ট কনফ্লিক্টটো হৈ থাকে। ইয়াৰ কাৰণে যদি আমি হাতীৰ কাৰণে ফল মূলৰ গছ যদি ৰুই দিয়ে বা গছপুলি ৰোপণ কৰে, তেওঁলোকে ইয়াত শ্বেল্টাৰ ল'ব পাৰিব। আৰু ইয়াৰ জৰিয়তে তেওঁলোকে খাদ্যটো পাব। আমি গছৰ লগতে আমি ভাবিছোঁ ভৱিষ্যতত কল চলো ৰুই দিম। আৰু ফল মূল জাতীয় যেনেকৈ কঁঠাল হওক, আম হওক, ঔটেঙা, স্পেচিয়েলি এইটো ৰোৱাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। বাহিনী SSB
सिरजा फाउंडेशन के साथ मिलकर आज इनका जो इस फाउंडेशन का उद्देश्य है कि 1 मिलियन ट्री लगाने का, उसमें एसएसबी 64 बटालियन एसएसबी कंधे से कंधे मिलाकर इनके साथ चल रहे हैं और इनके साथ हम लोग भी पेड़ लगाने का जो इनका उद्देश्य है उसमें हम लोग इनके 100% पूरा करने के सहयोग करेंगे। से जो जंगली जानवर हैं वो अपने आश्रय विहीन महसूस करते हैं। जंगल होने से वो गांव में नहीं जाएंगे, अपने जंगल में ही रहेंगे। इससे मानव और जो हाथी का वो लड़ाई है एक तरह से कम होगा। मैं भाइस प्रेसिडेंट है तो आमार जी आज ट्री प्लान्टेशन प्रोग्राम 1 मिलियन हेतु आज आरम्भ हल। आज प्रथमे आमार मुसलपुर डिविजनेल फरेस्टर आमार DFO सार और आमार आगस्त स्पीकार EM सारो आहिसे। तो तेखेतসকলে आहि जे आमार आजिर जी कार्यसूची हेतु उद्বোधन करि दिले तार बारे धन्यवाद थाकिल। आमार जे उद्देश्य एटु अकल मानुर कारणे নহয়, ইয়াতে आमार हाथीओ थाके तो अक्सिजेन आमाको लागे बा এই ফৰেষ্ট এৰিয়া যোনটো আমাৰ এই নদী সেই নদীটো যাতে আমাৰ ফৰেষ্ট এৰিয়াত কনভাৰ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি সেইটো চাইছোঁ যাতে গছ গছনি ৰুই এসময়ত এই অঞ্চলত ভাল এটা পৰিৱেশ আহি পৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি আমাৰ 10,000 টাৰ্গেট প্ৰথমে আমাৰ প্ৰথম আমি 10,000 টাৰ্গেট কৰিছোঁ। তাৰে পিছত আমি সেনেকৈ লাহে লাহে 1 মিলিয়ন আমাৰ এটা প্ৰজেক্ট আছে সেইটো আমি সফল কৰিম বুলি ভাবিছোঁ।